নমস্কাৰ মই মোৰ সুইটিহা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে মোৰ ফালৰ পৰা আপোনালোকৰ সপৰিয়াললৈ দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। আজি যেহেতু ষষ্ঠী আৰু সকলো দুৰ্গা মাক মানে মণ্ডপত স্থাপন কৰা হৈছে, সেয়েহে মই এতিয়া গৈ আছোঁ পূজা চাবলৈ আৰু আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। আৰু লগতে আমাৰ হোজাই টাউনত কিমানটা মণ্ডপ স্থাপন কৰা হৈছে সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাই থাকক।
হোটেলত বহিছোঁ কিবা এটা খাই লওঁ অৰ্ডাৰ দিছোঁ অহাই নাই এয়া মোৰ পাপড়ি চাট এয়া আমাৰ খাই হৈ গ'ল এতিয়া গৈ আছোঁ
আমি গৈ আছোঁ এতিয়া ইটো মণ্ডপৰ পৰা সিটো মণ্ডপলৈ আৰু আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো চাই থাকক। বহুত ভাল লাগিছে, চব মণ্ডপ আমি দেখিবলৈ পাইছোঁ আৰু মানে বহুত কিছুমান জেগাত মাক মানে স্থাপন কৰা নাই আৰু বহুত ভাল লাগিছে। এতিয়া অলপ জেলেপি কিনি লওঁ কাৰণ পূজা জেলেপি নিকিনিলে কেনেকৈ হ'ব ন। এতিয়া গৈ আছোঁ জেলেপি কিনিবলৈ কাৰণ পূজা মানে জেলেপি আৰু জেলেপি নিকিনিলেতো নহয়েই। এতিয়া জেলেপি কিনি লওঁ। জেলেপি কিমানকৈ দিছে? জেলেপি কিমানকৈ দিছে? জেলেপি কিনা হৈ গ'ল। এতিয়া আপোনালোকক সেই মণ্ডপত লৈ গৈ আছোঁ। গৈ আছোঁ আমি দুটা আৰু বহুত ভাল লাগিছে কাৰণ সব জেগাত আমি ঘূৰিবলৈ পাইছোঁ। Roshini, Devi Sudha Roshini,
অলপ ৰখিছোঁ হাজবেণ্ডে অলপ পাণ এখন খাই দিলে চ' ৰখিছোঁ সেইটো কাৰণে ফাইনেলি ঘৰ আহি পাই গ'লোঁ আৰু বহুত ভাগৰো লাগিছে আৰু ভালো লাগিছে কাৰণ আমি সকলো মণ্ডপ আমি দেখিবলৈ পাইছোঁ আৰু সকলো মণ্ডপৰ ডিজাইনবোৰ আমি দেখিছোঁ আৰু কিছুমান ঠাইত এতিয়ালৈকে দেৱী মা স্থাপন কৰা নাই কাৰণ বামুণ অহা নাই আৰু টাইমৰো কথা আছে আৰু আমি আপোনালোকক ভিতৰলৈকে আমি দেখাব পৰা নাই কিন্তু যিয়ে নহওক আমি নেক্সট ভিডিঅ'ত আপোনালোকক গোটেইখিনি সম্পূৰ্ণকৈ দেখাম কাৰণ আজি ষষ্ঠী ভালকৈ পূজাও আৰম্ভ হোৱা নাই যিহেতু আৰু আমি আপোনালোকক কিমান মণ্ডপ আছে সেইখিনি দেখাইছোঁ আৰু মোৰ বোধে চাগে মই গোটেইখিনিয়ে চাইছোঁ আৰু কিছুমান ঠাইত থাকি যাবও পাৰে আৰু যিয়ে নহওক যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে পুনৰ আন এটা নতুন ভিডিঅ'ৰে লগ পাম বাই গুড নাইট